সমাগত লোকসভা নিৰ্বাচনৰ উপলক্ষে আজি মনোনয়ন পত্ৰ দাখিল APSLC, ASTC আৰু NPP প্ৰাৰ্থীয়ে নিজৰ দলীয় সমৰ্থকক লগত লৈ 4গৰাকী প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰিলে জিলা নিৰ্বাচনী বিষয়াই। সাহিত্যৰ্থী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস পালন ৰাংচিনা ভৱনত। স্মৃতি চাৰণ অনুষ্ঠানত আলোচক হিচাপে উপস্থিত বিশিষ্ট লেখক ৰবীন গোস্বামী আৰু দেৱেন কাকতি। কাৰ্বি আংলং ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ উদ্যোগত বকলীয়াঘাটৰ কেইবাখন গাঁৱৰ খেতিয়কসকলৰ মাজত আনাৰসৰ পুলি বিতৰণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সমাগত লোকসভা নিৰ্বাচন ৩ নং ডিফু লোকসভা সমষ্টিৰ একমাত্ৰ আসনৰ বাবে ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছে যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আজি নিজৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে ক্ৰমে APSLCৰ প্ৰাৰ্থী JI কাঠাৰ, ASTC প্ৰাৰ্থী হলিৰাম টেৰাং আৰু APP প্ৰাৰ্থীদ্বয় ক্ৰমে দেৱান ৰংপি আৰু লিয়েনক চন এ। পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ একমাত্ৰ ৩ নং লোকসভা সমষ্টিৰ আসনৰ বাবে ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছ দলৰ উপৰিও আঞ্চলিক দল ASTC আৰু নতুনকৈ ভূমিষ্ঠ হোৱা ৰাজনৈতিক দল APSLC আৰু NPPয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। আজি আঞ্চলিক দল ASTCৰ প্ৰাৰ্থী হলিৰাম টেৰাং, APSLCৰ প্ৰাৰ্থী JI কাঠাৰ আৰু NPP প্ৰাৰ্থীদ্বয় ক্ৰমে দেৱান ৰংপি আৰু লিয়েনক চন এ পৃথকে পৃথকে নিজৰ দলীয় সমৰ্থকক লৈ নিৰ্বাচনী কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰিলে। জিলা নিৰ্বাচনী বিষয়া মুকুল কুমাৰ শইকীয়াই আটাইকেইগৰাকীৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰে। নিজৰ দলীয় সমৰ্থকক সমৰ্থনত বিশ্বাসী প্ৰাৰ্থীগৰাকীয়ে নিজৰ নিশ্চিত জয়ৰ বাবে আশাবাদী বুলি ব্যক্ত কৰে সাংবাদিকৰ আগত। ক্লিয়াৰ, বহুত স্পষ্ট। আমাৰ ইছ্যু হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, এইটো আমি পাছ কৰিব নিদিওঁ। সেইটো আমি যিমান ছাপ্ৰেছড অপ্ৰেছড মানুহ সকলোকে মই লগ ধৰি ডিছকাছ কৰি আমি এইটো ফাইট কৰিম ইন পাৰ্লিয়ামেণ্ট এণ্ড ইন এনি ফিল্ড এগেইনষ্ট দ্য CAB। সেইটো নম্বৰ 1। নম্বৰ 2টো আমাৰ যিটো 6th শিডিউল এতিয়ালৈকে ভালকৈ ইমপ্লিমেণ্ট নকৰে। পেৰাগ্ৰাফ 2 ছাবপেৰাগ্ৰাফ 7 মতে কাউন্সিল ইলেকশ্যন আৰু ভোটাৰ লিষ্ট বনাবলৈ বনাব লাগে। 1952হে বনাব লাগিছিল, কিন্তু এতিয়াও বনা নাই। আৰু হাইকোৰ্ট অৰ্ডাৰ দিলে এইটো বনাব লাগে বুলি। এইটো আমি লটো বনামেই যিকোনো মতে। Nobody had to represent the 3 autonomous district SC constituency. So far, with the blessing of God, I want to say thanks to God and our party president, national president, Sir Pandit Sangma sir, who had allotted me the NPP ticket. And I was expecting a great from the people of Karbi Anglong and Dima Hasao, because all people need change. It's a right time for change. So, as per the view and the opinion of the public, I really hope and I really expect we will be a victory in a very big margin. And yet we will see, we will set up the committee and we will. আনহাতে ৰাষ্ট্ৰীয় দল বিজেপি প্ৰাৰ্থী হৰেণ সিং বে আৰু কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমান সাংসদ বীৰেন সিং ইংতিও নিশ্চিত নিজৰ বিজয়ৰ ক্ষেত্ৰত। এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও ভোটাৰেহে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য। উল্লেখ্য, NPPৰ পৰা 2গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা বিষয়টো আজি মন কৰিবলগীয়া। আনহাতে অহাকালি হ'ব প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা।
কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু শাখা সাহিত্য সভাৰ সৌজন্যত লুৰলাংছোস্থিত ৰাংচিনা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস উদযাপন। ডিফু শাখাৰ সাহিত্য সভাৰ সভাপতি উৰ্ধৱ মহন্তৰ পৌৰোহিত্যত আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট লেখক কৰেণ দাসৰ পৰিচালনাত ৰাংচিনা ভৱনত অনুষ্ঠিত হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতিচাৰণ সভা। ইয়াৰ পূৰ্বে সাহিত্যিক দুজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য পাৰি ৰংপি আৰু অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকাই। চৰকাৰী উচ্চতৰ মাধ্যমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত তেওঁ জড়িত আছিল। যোৰহাট নৰ্মাল স্কুলৰ লগত তেওঁ জড়িত আছিল। গোলাঘাট উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ লগত তেওঁ জড়িত আছিল। গোলাঘাটৰ গুৰু ট্ৰেইনিং কলেজৰ লগত গুৰু ট্ৰেইনিং বিদ্যালয়ৰ লগত যাক প্ৰতিচ্ছবিত মাল্যপন কৰে ক্ৰমে বিশিষ্ট নাগৰিক কিনামৰাম শইকীয়া আৰু কাৰ্বি আংলং জিলাৰ প্ৰাক্তন উপসভাপতি হৰিমোহন জিকটুঙে। আনহাতে সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰাক্তন সাহিত্য সভাৰ সভাপতিদ্বয়ৰ স্মৃতিচাৰণ অনুষ্ঠানত আলোচক হিচাপে যোগদান কৰে বিশিষ্ট লেখক ৰবীন গোস্বামী আৰু দেৱেন কাকতিয়ে। অসম সাহিত্য সভা মই অকণমান দুটা কথা অলপ বেলেগে আনিছোঁ। অসম সাহিত্য সভা ৰাংচিনা ভৱন কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ যৌথ সহযোগত আয়োজন কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱসত আমি অসম সাহিত্য সভাৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু সভাৰ বিশিষ্ট সাহিত্যিকদ্বয়ৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ে সুন্দৰ আলোচনা আগবঢ়াই আলোচক দুগৰাকীয়ে। অৱশেষত সঞ্চালকৰ একাষাৰ আৰু সভাপতিৰ মন্তব্যৰ পিছত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকাই শলাগৰ শৰাই অনুষ্ঠানেৰে সফল সামৰণি পৰে স্মৃতিচাৰণ সভাৰ কাৰ্যক্ৰমণিকা। কাৰ্বি আংলং ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ উদ্যোগত বকলীয়াঘাটৰ ৱাফং টকবি গাঁও, পালাম ফাংচৌ গাঁও, লংনিত আৰু দক্ষিণ ফাং লকপেটত খেতিয়কসকলৰ মাজত মঙলবাৰে বিতৰণ কৰা হয় আনাৰসৰ পুলি। জিলাত দুখীয়া খেতিয়কসকল কেৱল ধান খেতিৰ ওপৰত নিৰ্ভৰ নকৰি ফল মূলৰ খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বনভাৱে পথ হিচাপে এই উদ্যোগ গ্ৰহণ কৰে কাৰ্বি আংলং ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে। গ্ৰামাঞ্চলৰ খেতিয়কসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বন হোৱাৰ পথ হিচাপে ফল মূলৰ খেতিৰ প্ৰতি উৎসাহিত কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে কাৰ্বি আংলঙৰ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনে। বকলীয়াঘাটৰ ৱাফং টকবি গাঁও, পালাম ফাংচৌ গাঁও, লংনিত আৰু দক্ষিণ ফংলক পেটত খেতিয়কসকলৰ মাজত মঙলবাৰে বিতৰণ কৰা হয় প্ৰায় 18,000তকৈও অধিক আনাৰসৰ পুলি। আনাৰসৰ পুলি বিতৰণ অনুষ্ঠানত জিলা কৃষি বিকাশ কেন্দ্ৰৰ গৱেষণা বিশাৰদ সৌৰভ দত্ত, জ্যেষ্ঠ গৱেষক টি লিণ্ডা চাউণ্টাক, প্ৰমুখ কাৰ্বি আংলং ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটি, সম্পাদক চৰণ সিং ৰংপি, যুটীয়া সম্পাদক চেচন সিংনাৰ আৰু বিত্ত সম্পাদক ৰাজ তেৰণে উপস্থিত থাকি খেতিয়কসকলৰ মাজত আনাৰসৰ পুলি বিতৰণ কৰাৰ উপৰিও এই খেতি কৰি কেনেদৰে কৃষক লাভান্বিত হোৱাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰে ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়। অহা 31 মাৰ্চৰ পৰা গুৱাহাটী নেহেৰু ষ্টেডিয়াম দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অপেন টাইকোৱাণ্ডো 2019 চেম্পিয়নশ্বিপ। এই লৈ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং টাইকোৱাণ্ডোৰ দল। হয়, কাৰ্বি আংলং জিলাৰ পৰা খেলুৱৈসকলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰাৰ পিছত উৎসাহিত হৈছে খেলুৱৈসকল। কাৰ্বি আংলং জিলাৰ টাইকোৱাণ্ডো
এছ'চিয়েশ্যনৰ উদ্যোগত ডিফু জয়সিং দলৈ অডিটৰিয়াম হলৰ প্ৰাংগণত অনুশীলনত এইদৰে ব্যস্ত হৈ পৰা দেখা গৈছে গুৱাহাটী নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অহা 31 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অপেন টাইকোণ্ডো 2019 চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বিচৰা খেলুৱৈসকল। উল্লেখ্য যোৱা 20 মাৰ্চত গুৱাহাটী উলুবাৰীত অনুষ্ঠিত এক সংবাদমেল যোগে অপেন টাইকোণ্ডো চেম্পিয়নশ্বিপ খেলখনৰ অনুষ্ঠিতব্য দিন আৰু স্থান ঘোষণাৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তত খেলুৱৈসকলৰ লগতে ডিফুটো টাইকোণ্ডো খেলুৱৈসকলে অনুশীলনত তৎপৰ হৈ উঠিছে। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। মই কেইবাবছৰত ভোটদান কৰি আহিছোঁ। মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে, মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। পোনপ্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব। আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2, আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3, ৰঙা লাইট চাওক। প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব। পদক্ষেপ নং 4, ছপা কাগজৰ টুকুৰা চাওক। ভিভিপেটৰ স্বচ্ছ আইনা চাওক। আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং, নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক। কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব। টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব। ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ। দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব। ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ। ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ। ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব। ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nanya na cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok tar beauty parlor long discount pi bom ke. Kalang ma, kona lo lake. Di FOAT lo Iron Bridge adung rong supia long ke cengsi sopin so lapen soar lo tu kapamata dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamata dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti.
Claret Beauty Unisex Parlor, near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padare pinbena humrignor. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত এখন LP স্কুল প্ৰবল ধুমুহা বতাহে টিনপাত উৰুৱাই নিয়া আজি 6 মাহ উকলি গ'ল ওপৰৰ টিনৰ ছালৰ অবিহনে শ্ৰেণীসমূহত পাঠদান চলে মুকলি আকাশৰ তলত অতি প্ৰখৰ ৰ'দ হ'লে নতুবা বৰষুণ পৰিলে পাঠদান চলে স্কুল ঘৰৰ বাৰান্দাত কেএছএ নেতৃত্বই সোমবাৰে কৰা নিজাববীয়া এক সৰজমিন তদন্তত এই কথা পোহৰলৈ আহিছে কাৰ্বি আংলং জিলাত এনে LP স্কুল ক'ত আছে জানিবলৈ চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এনে দুখ লগা LP স্কুলখন আছে বৰজান পৰিষদীয় সমষ্টি এলেকাৰ দিলাউজানত নাম দিলাউজান LP স্কুল কাৰ্বি আংলং জিলাৰ শিক্ষাৰ পোহৰৰ দুখমুকালি অৱস্থা অৰ্থাৎ 1956 চনত স্থাপিত এইখন LP স্কুল যোৱা বছৰৰ 7 অক্টোবৰত অহা প্ৰবল ধুমুহাজাকে উৰুৱাই নিছিল স্কুল ঘৰৰ সমূহ টিনপাত যদিও এনে ঐতিহ্য বহনকাৰী LP স্কুলখনৰ অৱস্থা বৰ্তমান বিজেপি চৰকাৰে এনে নিখকটীয়া অৱস্থাত পৰিণত কৰি পেলোৱা কাৰ্যক আশ্চৰ্য প্ৰকাশ কৰি কেএছএ নেতা তথা সাধাৰণ সম্পাদক থাংচিং টিমুঙে লজ্জাজনক আখ্যা দিয়ে স্কুলৰ খাৰা আছে আমি ইয়াত দেখি পালোঁ যে দিলাউজান LP স্কুলৰ কণ্ডিশ্যন বহুত বেয়া অক্টোবৰ মাহৰ পৰা ইয়াত দিলাউজান LP স্কুলৰ তাত ৰুফটো একেবাৰে নাই আৰু অক্টোবৰ পৰা আজিলৈকে মাৰ্চ মহিনা হৈছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হে আমাক ইয়াক CM হওক আমাক যাক এডুকেশ্যন EM ইনচাৰ্জ হওক আমাৰ ইয়াত MLA মিষ্টাৰ ডক্টৰ মমিন হওক ইয়াত একো ৰেছপন্সিবিলিটি লোৱা নাই আৰু বিজেপি গভৰ্ণমেণ্টে কৈ থাকে যে পৰিৱৰ্তন আমি ইয়াত দেখিয়ে পোৱা নাই পৰিৱৰ্তন ক'ত হৈ আছে দিলাউজান LP স্কুল আমাৰ ইয়াত হাইৱে ওচৰত আছে হাইৱে পৰা জাষ্ট 20 মিটাৰ্ছৰ ডিফাৰেঞ্চ আছে তাত 20 মিটাৰৰ ডিফাৰেঞ্চ ইয়াত ল'ৰা ছোৱালী ইয়াত এতিয়া কেনেকৈ ইয়াত পঢ়ি আছে তাত ল'ৰা ছোৱালী পঢ়াকেইটাহে গম পায় বৰজান পৰিষদ সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি তথা বৰ্তমান পৰিষদৰ অধ্যক্ষ লংকি টিমুঙৰ পৰিষদ এলেকাত অৱস্থিত এইখন LP স্কুলৰ এনে দুৰৱস্থাৰ খবৰ পোৱাৰ লগতে সাক্ষ্য দেখাৰ পিছতো একো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুখজনক বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে উল্লেখ্য স্কুলখনৰ দুৰৱস্থাৰ ভুল হ'বলৈ যোৱা দলটিত আছিল কেএছএৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক থাংচিং টিমুং সাংস্কৃতিক সম্পাদক বাৰ্ণাবাছ কেলি সহকাৰী প্ৰচাৰ সম্পাদক জৰ্জ টিমুং দিলাই কেএছএ হিডিপি শাখাৰ সভাপতি চিনথং সিংনাৰ সম্পাদক চাৰলংকি ইংটি কেএছএ কুলিগাঁও শাখাৰ সম্পাদক কাথাৰচন ইংটি আৰু কেএছএ ডিক্ৰং উপশাখাৰ ৰবিনচন তেৰণ অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ দিলাই আৰক্ষী চকী অন্তৰ্গত হিডিপিত সংঘটিত এক দুৰ্ঘটনা ডিফুমুখী আৰোহী ভৰ্তি বাছে খুন্দিয়াই আহত কৰিলে ৰিচো হানচি নামৰ এটি 4 বছৰীয়া শিশুক যদিও প্ৰথমে প্ৰাণ ৰক্ষা পৰে কণমানি শিশুটিৰ এই দুৰ্ঘটনা সংঘটিত কৰিছিল দেওবাৰে ডিফুত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী সভালৈ বিজেপি সমৰ্থকক কঢ়িয়াই অনা AS09C1444 নম্বৰৰ বাছখনে জানিব পৰা মতে ডিফুৰ বিশাল গণসভালৈ বিজেপি সমৰ্থকক কঢ়িয়াই অনা বাছখনৰ চালকে হঠাৎ উক্ত স্থানত ব্ৰেক মাৰি দিয়া ফলতে দুৰ্ঘটনাটো সংঘটিত হয় হিডিপি সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত হিডিপি মিৰ্জাই এমি স্কুল আৰু হিডিপি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এইখন আৰোহী ভৰ্তি বাছখনে খুন্দিয়াই আহত কৰে হিডিপি বিনি হানচে গাঁৱৰ নিবাসী সাৰ্থে হানচেৰ পুত্ৰ 4 বছৰীয়া ৰিচো হানচেক বাছে খুন্দোৱাৰ ফলত আহত ৰিচক ততাতৈয়াকৈ কাষৰে প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় আনহাতে কণমানি শিশুটিৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰে বাহনখনৰ স্বত্বাধিকাৰী ৰাজেন গোহাঁয়ে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ